নমস্কাৰ ছাৰ বাইদেউসকল জ্যোতি পলাছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল যোৱা 12 নৱেম্বৰ তাৰিখে নেশ্যনেল এচিভমেণ্ট সাৰ্ভে যি অনুষ্ঠিত হৈছিল এই নেশ্যনেল এচিভমেণ্ট সাৰ্ভেত ফিল্ড ইনভেষ্টিগেটৰ আৰু অবজাৰ্ভাৰসকলে ডিউটি কৰিছিল ফিল্ড ইনভেষ্টিগেটৰ আৰু অবজাৰ্ভাৰসকলে ডিউটিৰ বিনিময়ত কিবা মাননি দিয়া কথা কৈছিল ফিল্ড ইনভেষ্টিগেটৰসকলক 900 টকা আৰু অবজাৰ্ভাৰসকলক 3900 টকা দিয়া কথা কৈছিল এই মাননিসমূহ আমি আদায় কৰিব হ'লে বা CBSE পৰা পাবলৈ হ'লে কি কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ ওলাইছো ছাৰ বাইদেউসকল এই ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাব বুলি আশা কৰিলো ছাৰ বাইদেউসকল প্ৰথমে আপোনালোকে মোবাইলত নিজৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পাছত যেটো নেশ্যনেল এচিভমেণ্ট সাৰ্ভেৰ অফিচিয়েল ৱেবছাইট নেশ্যনেল এচিভমেণ্ট সাৰ্ভে অফিচিয়েল ৱেবছাইটটো প্ৰেছ কৰি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত এনেধৰণে এখন ইন্টাৰফেস দেখা পোৱা যাব ইন্টাৰফেসখনত প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ যেটো নেশ্যনেল এচিভমেণ্ট সাৰ্ভে ৰেজিষ্ট্ৰেচন কৰিছিলে সেই ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো আপোনালোকে দি দিব লাগিব মই ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো দি দিছো তাৰ পৰা গেট OTP কাৰণে সেন্ড কৰিব লাগিব কিছু সময়ৰ পাছতে OTP আহিব OTP টো আপোনালোকে ভৰাব লাগিব OTP ক্যাপচাৰ আহে ক্যাপচাৰৰ নাম্বাৰটো আমি এন্টাৰ কৰিব লাগিব তাৰ পৰা লগইন কৰিব লাগিব লগইন কৰাৰ পাছত আকৌ এনে ধৰণে এখন ইন্টাৰফেস দেখা পোৱা যাব যত নেশ্যনেল এচিভমেণ্ট সাৰ্ভে এই আপোনাৰ ডিউটি কোড পৰিছিল যিখন স্কুলত ডিউটি পৰিছিল সেই স্কুলখনৰ ডাইস কোড স্কুলৰ নাম কোনটো গ্ৰেডত এক্সাম লৈছিল সেই সকলোবিলাক আহি যাব আহি যোৱাৰ পাছত তললৈ এনেকৈ আহিলে দেখা পোৱা যাব আপোনাৰ ফটো সিগনেচাৰ তাৰ ওপৰতে ফিল নোটটো আপোনালোকে এন্টাৰ কৰিব লাগিব যেটো নোট 600 KB হ'ব লাগিব আৰু PDF ফাইলত দিব লাগিব PDF ফাইলত তেনেকৈ দিব লাগিব নোটটো এনেকুৱা ধৰণৰ আহিব মই নোটটো অলৰেডি ডাউনলোড দিছো আগতে মই যেহেতু আপলোড কৰিছিলো সেইকাৰণে এনেকৈ ডাউনলোড দিব পৰা যাব আৰু নিজে চাব পাৰিব এনেকুৱা যেটো আমি ফিল নোট কৰিছিলো যেটো ফিল নোট বনাইছিলো সেই ফিল নোটটো আপলোড কৰিব লাগিব